সো নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ ডিজিটেল ইনফৰমেশ্যন চেনেলটোলৈ। সো বন্ধুসকল, আপোনালোকৰ কাৰণে এটা সুখবৰ আছে যে আসাম পুলিচৰ সাব ইন্সপেক্টৰৰ এডমিট কাৰ্ড যেটো আমাৰ পোষ্ট আছিল 597টা সাব ইন্সপেক্টৰৰ পোষ্ট আছিল, তো সেইটো পৰীক্ষা 20 তাৰিখ 9 মাহ 2020 অনুষ্ঠিত হ'ব। তো বন্ধুসকল, যদিহে ভিডিঅ'ৰ এতিয়ালৈকে লাইক এটা কৰা নাই তেনেহ'লে লাইক এটা কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যোনটো বেল আইকন আছে সেইটো প্ৰেছ কৰি থৈ দিব। তো বন্ধুসকল চাওক, এইটো অফিচিয়েল নটিফিকেশ্যন আহিছে 2 তাৰিখ মানে আজি 2 তাৰিখ 9 মাহ 2020 মানে আজি এই অফিচিয়েল নটিফিকেশ্যন আহিছে, আৰু ইয়াতে জনাইছে যে 597টা সাব ইন্সপেক্টৰ পোষ্টৰ কাৰণে 20 তাৰিখ 9 মাহ 2020 মানে এই 20 তাৰিখে ইয়াৰ পৰীক্ষাসমূহ মানে পাতিব। তো বন্ধুসকল, আপোনালোকে ইয়াৰ কাৰণে এডমিট কাৰ্ডখন আপোনালোকে 3 তাৰিখ 9 মাহ 2020 তাৰিখৰ পৰা 16 তাৰিখ 9 মাহ 2020 তাৰিখলৈকে আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো বন্ধুসকল, ইয়াৰ কাৰণে আপোনালোকে www.slprbassam.in এইটো ৱেবছাইটত যাই আপোনালোকে ডাউনলোড কৰিব লাগিব। আৰু যদি কিবা বেছি আপোনালোকে যদিহে অধিক জানিব খোজে তেনেহ'লে হেল্পলাইন নম্বৰ এইটো দি দিছে, ইয়াতে আপোনালোকে কল কৰি নাইবা হোৱাটছএপ নম্বৰ দিছে, ইয়াতে মেছেজ কৰি আপোনালোকে সুধিব পাৰে যদিহে ভিডিঅ'টো মিছা বুলি ভাবে। তো বন্ধুসকল, এইখন আহিল অফিচিয়েল নটিফিকেশ্যন। তো বন্ধুসকল, আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যোনটো বেল আইকন আছে সেইটো প্ৰেছ কৰি থৈ দিব। তো বন্ধুসকল, আজিৰ কাৰণে ধন্যবাদ।